আচাৰ্য চাণক্যৰ জন্ম এটা ব্ৰাহ্মণ পৰিয়ালত হৈছিল। তেওঁ তক্ষশিলাত নিজৰ শিক্ষা গ্ৰহণ কৰিছিল, যাৰ পৰা বিষ্ণুগুপ্ত আৰু কৌটিল্য নামেৰে জনাজাত হৈছিল। চাণক্যৰ মতে পুৰুষৰ তুলনাত মহিলাৰ 2 গুণ বেছি ভোগ, 4 গুণ বেছি লাজ, 6 গুণ বেছি সাহস আৰু 8 গুণ বেছি কাম বাসনা থাকে। আচাৰ্য চাণক্যৰ অনুসৰি মূৰ্খামি কৰা, ছল চাতুৰিৰ সহায় লোৱা, মিছা কোৱা, বুদ্ধিমান হোৱা, খঙাল হৈ থকা আদিবিলাক মহিলাৰ ব্যক্তিত্বৰ প্ৰাকৃতিক দোষ হয়। চাণক্যই কৈছিল, ডাঙৰ পৰিবাৰ, নুবুজা মানুহ, সাপ, জুই আৰু মহিলাৰ পৰা সদায় আঁতৰি থাকিব লাগে। এইবোৰ যিকোনো সময়ত ভয়ংকৰ হ'ব পাৰে। মানুহ হয় যেতিয়া সকলোৱে প্ৰায় কেতিয়াবা মিছা কথা কয়েই, কিন্তু আচাৰ্য চাণক্যৰ মতে মিছা কোৱাৰ দায়িত্ব কেৱল মহিলাৰ ওচৰতহে আছে। মহিলাৰ বিষয়ত চাণক্যই এনেদৰে কৈছিল যে তেওঁলোক কেতিয়াও স্থিৰে থাকিব নোৱাৰে, তেওঁলোকৰ মন সোনকালেই সলনি হয়, সেইবাবেই তেওঁলোকৰ ওপৰত বিশ্বাস কৰিব পৰা নাযায়। আচাৰ্য চাণক্যৰ মতে এজন ব্যক্তিয়ে কেতিয়াও নদী, ডাঙৰ পৰিয়াল, শিং থকা জন্তু, অস্ত্ৰ থকা ব্যক্তি আৰু মহিলাক কেতিয়াও বিশ্বাস কৰিব নালাগে, কিয়নো এইসকলে যিকোনো সময়ত বিশ্বাসঘাতক কৰিব পাৰে। জীৱনত যদি কিবা শিকিব বিচাৰিছা, তাৰ কাৰণে আচাৰ্য চাণক্যই ৰাস্তা দেখাইছে। চাণক্যৰ মতে যদি নম্ৰতা শিকিব বিচাৰিছা তেন্তে ৰাজকুমাৰৰ পৰা শিকিব লাগে, যদি সংবাদৰ কলা শিকিব বিচাৰিছা তেন্তে পণ্ডিতৰ পৰা শিকা, যদি মিছা কথা কোৱা শিকিব বিচাৰিছা তেনেহ'লে জোৱাৰীৰ পৰা শিকা, আৰু যদি বিশ্বাসঘাতকতা শিকিব বিচাৰিছা মহিলাৰ পৰা শিকিব লাগে। আপুনি শুনিছে যে মহিলাই নিজৰ স্বামীৰ কাৰণে ব্ৰত ৰাখে। এই সকলো তেওঁলোকে নিজৰ স্বামীৰ ভালৰ কাৰণে আৰু দীৰ্ঘায়ু হ'বৰ বাবে কৰে। কিন্তু আচাৰ্য চাণক্যৰ মতে সেইসকল মহিলা যিসকলে নিজৰ স্বামীৰ বিৰুদ্ধে গৈ ব্ৰত ৰাখে, ইয়াৰ পৰা তেওঁলোকৰ স্বামীৰ বয়স কমহে হৈ যায়। ইমানেই নহয়, স্বয়ং নিজেই নিজৰ কাৰণে নৰকৰ দুৱাৰ খুলি দিয়ে আৰু তেওঁ নিজেই স্বামীৰ পতনৰ ৰাস্তা তৈয়াৰ কৰে। আচাৰ্য চাণক্যই নিজৰ কথাৰ দ্বাৰা প্ৰমাণ কৰিছিল যে তেওঁ মহিলাসকলক তেওঁ বস্তুতকৈ বেছি একো ভবা নাছিল। চাণক্যৰ মতে প্ৰত্যেক ব্যক্তিয়ে নিজৰ ভাল সময়ৰ কাৰণে ধন আৰু স্ত্ৰীক বচাই ৰাখিব লাগে আৰু বেয়া সময়ত সকলোতকৈ প্ৰথমে এইবিলাক ত্যাগ কৰিব লাগে। সম্ভৱ হয় সেই সময়ৰ অৱস্থাৰ অনুসৰি আচাৰ্য চাণক্যৰ সেই কথাবিলাক শুদ্ধ বুলি ক'ব পাৰি। আমাৰ সমাজত প্ৰথমৰ পৰাই মহিলাসকলক পুৰুষৰ অধীনত ৰাখিছিল, সেইবাবে হয়তো তেওঁ মহিলাসকলক মৰ্যাদাত বান্ধিবলৈ কথাবিলাক কৈছিল। কিন্তু আজিৰ সময়ত এইবিলাক কথা কোনো ৰূপতেই খাপ নাখায় আৰু সেইবিলাক প্ৰযোজ্য নহয়। প্ৰেমেৰে ভৰা চকু, শ্ৰদ্ধাৰে তলমূৰ কৰা মূৰ, সহযোগ কৰা হাত, ভাল ৰাস্তাত যোৱা ভৰি, সত্য কোৱা জিভা ঈশ্বৰৰ পচন্দৰ হয়। যেতিয়া জীৱনৰ বিষয়ে চিন্তা কৰা তেতিয়া সদায় মনত ৰাখিবা যে অনুশোচনাই অতীতক নহলায় আৰু চিন্তাই ভৱিষ্যতক উন্নত কৰিব নোৱাৰে। একাগ্ৰতাৰে কৰি যোৱা পৰিশ্ৰমেই বাস্তৱত চমৎকাৰ কৰে। শুনি থাকক D.G লাইফ মটিভেশ্যন, এটি নতুন জীৱনৰ এক নতুন আশা। ধন্যবাদ।